নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আপোনালোকে এই বছৰৰ শিক্ষক দিৱসত কেনেদৰে ভাষণ দিব তাৰ বিষয়ে এটি চমুকৈ আভাস দিব ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। শিক্ষক দিৱসৰ ভাষণ অসমীয়া ভাষাত টিচাৰ্ছ ডে স্পীচ ইন এছামিজ লেংগুৱেজ। ইয়াত আমি সহজ ভাষাত অসমীয়া ভাষাত শিক্ষক দিৱসৰ ভাষণ আগবঢ়াইছোঁ। চাওঁ আহক। ভাষণ। শ্ৰদ্ধাৰ অধ্যক্ষ, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীলৈ সুপ্ৰভাত। আমি সকলোৱে জানো যে আমি আজি ইয়াত শিক্ষক দিৱস উদযাপন উপলক্ষে সমবেত হৈছোঁ। সমগ্ৰ দেশৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ শিক্ষকসকলক শ্ৰদ্ধা জনাই এই দিৱস পালন কৰে। সঁচাকৈ কোৱা হৈছে যে শিক্ষকসকল আমাৰ সমাজৰ পিঠিৰ হাড়ৰ দৰে। ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰ গঢ়ি তোলাত তেওঁলোকে এক বৃহৎ ভূমিকা পালন কৰে আৰু তেওঁলোকক ভাৰতৰ আদৰ্শ নাগৰিক হিচাপে গঢ়ি তোলে। আমি ভাৰতত প্ৰতি বছৰে 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উদযাপন কৰোঁ। 5 ছেপ্টেম্বৰ তাৰিখে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম জয়ন্তী উপলক্ষে তেখেতৰ জন্মদিনৰ স্মৃতিত শিক্ষক দিৱস উদযাপন কৰা হয়। দেশৰ ৰাষ্ট্ৰপতি ৰূপত এজন সফল নেতা হোৱাৰ সমান্তৰালভাৱে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল মহান পণ্ডিত আৰু এজন উৎকৃষ্ট শিক্ষক। সৰ্বপল্লী ৰাধাকৃষ্ণৰ বিষয়ে চমু ৰচনা। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল 1888 চনত তামিলনাডুৰ তিৰুতনীত। তেওঁৰ শিক্ষাৰ আৰম্ভণি স্থানীয় এখন প্ৰাথমিক বিদ্যালয়ৰ পৰা হয় আৰু তাৰ পিছত তিৰুপতিৰ লুথাৰিয়ান মিছন হাইস্কুল, ভেল্লোৰৰ ফৰহিজ কলেজ আৰু তাৰ পিছত মাদ্ৰাজ খ্ৰীষ্টান কলেজত তেওঁ অধ্যয়ন কৰিছিল। 1909 চনত মাদ্ৰাজৰ প্ৰেচিডেন্সি কলেজত দৰ্শনৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰে। তেওঁ অন্ধ্ৰ বিদ্যালয় আৰু বানাৰস হিন্দু বিদ্যালয়ৰ উপাচাৰ্য আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। 1949 চনৰ পৰা 1952 চনলৈ তেওঁ ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আকৌ 1952 স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু 1962 চনত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাম কৰিছিল। 1975 চনৰ এপ্ৰিল মাহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। এয়াই আছিল তেওঁৰ জীৱনৰ কিছু কথা। মোৰ ভাষণ সমাপ্ত কৰাৰ আগতে মই আৰু কিছু কথা ক'বলৈ ওলাইছোঁ। প্ৰথমে আমাৰ প্ৰতি থকা কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে আমাৰ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। শিক্ষকসকল হৈছে এখন দেশৰ স্তম্ভ। তেওঁলোকে শিক্ষাৰ্থীৰ ভাগ্যক পথ প্ৰদৰ্শন আৰু গঢ় দিয়ে। তেওঁলোকে শিক্ষাৰ্থীক ভাল মানুহ হ'বলৈ শিকায়। এজন ছাত্ৰ ছাত্ৰীৰ সফল কেৰিয়াৰৰ আঁৰৰ কাৰণ তেওঁলোকক অহা মোৰ প্ৰিয় বন্ধুসকল, একেলগে কওঁ যে আমাৰ সন্মানীয় শিক্ষকসকল, আপোনালোকে আমাৰ প্ৰতি কৰা সকলো কামৰ বাবে আমি আপোনালোকৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিম। মোৰ প্ৰিয় বন্ধুসকল, আমি সদায় আমাৰ শিক্ষকসকলৰ নিৰ্দেশ মানি তেওঁলোকৰ পৰামৰ্শ মানি ভাৰতৰ যোগ্য নাগৰিক হ'ব লাগিব। ইয়াকে কৈ মোৰ বক্তব্য সামৰি মাৰিছোঁ। সকলোকে ধন্যবাদ। হেপী টিচাৰ্ছ ডে।